তো অলপ টাইম এইখিনি ঠাণ্ডা হ'ব দিব লাগিব প্ৰায় 10-15 মিনিট স্পেচিয়েল চেফ তো আপোনালোকৰ যদি কিবা এনেকুৱা ইনচিডেণ্ট আছে মোক জনাব পাৰে কমেণ্টত আজিকালি মানে মোৰ শুকান জলকীয়াটো পূৰা ফেভৰেট হৈ পৰিছে চবতে ধুনীয়া হৈছে একদম গমেই নাপায় কলেৰ পৰা বনোৱা হ'লে ৰিয়েল হে এভৰিৱান মোৰ বিজনেছ আৰু স্বাগত জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো বহুত বেছি ভাল তো আজি হৈছে alphabetical this series-ৰ 5th day তাৰমানে letter E মই ফাৰ্ষ্ট ভাবিছিলোঁ ই দি এগ কাৰী বনাম তাৰপিছত ভাবিলোঁ এগ কাৰী বনাবলৈ কোনে নাজানে আমি সকলোৱে সৰুৰ পৰা খাই আহিছোঁ বনাই আহিছোঁ একেবাৰে চিম্পল হয় এইটো আকৌ শিকাবলগীয়া কথা নাই তাৰপিছত ভাবিলোঁ আমাৰ মায়ে মানে প্ৰায় এগেদি এটা ৰেচিপি বনায় যিটো মই বনাই পোৱা নাই কেতিয়াও সেইটো ট্ৰাই কৰি চাওঁ আৰু ৰেচিপিটোৰ টাইটেলটো শুনি মোক ভেজিটেৰিয়ানবিলাকে যাতে কমেণ্টত গালি নিদিয়ে পনীৰ উইদাউট পনীৰ মানে এগ পনীৰ বনাম আজি একেবাৰে চিম্পল ৰেচিপি হয় চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' এই বাতিটোত এতিয়া এটা এটাকৈ 4টা কণী ভাঙি ল'ম আপোনালোকে পিছে কণী ভাঙিব জানে নাজানে মোক ক'বচোন মানে কিছুমানে যাতে নাজানে মোৰ এজনী কাজিন আছিলে মোৰ বাৰ সমানৰে হয় তো তাইও মানে কণী ভাঙিলে আগতে সদায় নিজৰ গাৰ ফালে পৰে তাই সদায় কেনেকৈ ময়ো নাজানো কণীটো গাৰ ফালে ভাঙে তো সদায় মানে গাত পৰি যায় তাই কণীটো তো আপোনালোকৰ যদি কিবা এনেকুৱা ইনচিডেণ্ট আছে মোক জনাব পাৰে কমেণ্টত কণীকেইটা ভাঙি ল'লোঁ এতিয়া এইখনেদি লৰাবোৰ সুবিধা হৈ গ'লে কাটা চামুচ লৈছোঁ একেবাৰে ভালকৈ লৰাব লাগিব অলপ সময় অলপমান নামমাত্ৰ নিমখ দি লৈছোঁ তাৰপিছত আকৌ লৰাব লাগিব এতিয়া গেছত কেৰাহীটো লৈ লৈছোঁ আৰু ফাৰ্ষ্ট পানী দি ল'ম ভালেখিনি তাৰপিছত সেইখিনি ইয়াতে বহাব লাগিব পানী লৈ ল'লোঁ এতিয়া বাতিটো ইয়াতে বহাম মই আচলতে ডাঙৰ বাতিটো লৈছোঁ কাৰণ এইখিনি ফুলি উঠিব হ'লে তো জাগা লাগিব অলপমান সেইবাবে ডাঙৰ বাতি লৈছোঁ এতিয়া বহাই দিওঁ ইয়াতে আৰু ইয়াতে এতিয়া ঢাকনি এখন দি দিব লাগিব তেতিয়াহে সিজিব আৰু এটা কথা গেছটো একেবাৰে ল' ভলিউমতে দি দিব একেবাৰে ফুল ভলিউমতে দি দিব একেবাৰে মিডত দি থ'ব মানে আৰু মাজে মাজে চেক কৰি থাকিব হৈছেনে নাই অলপ টাইম লাগিব বাৰু কিন্তু আপোনালোকে যদি কেক বনাব জানে ন এনেকৈ ভাবক তো ঠিক তেনেকুৱাই হয় যোনে জানে তেওঁলোকৰ অলপ ইজি হ'ব মই দেখুৱাই থাকিম বাৰু এইয়া চাওক ছাইডৰখিনি অলপ অলপ সিজিব ধৰিছে সেইবাবে কালাৰটো চেঞ্জ হ'ব ধৰিছে এতিয়া চাওকচোন কেনেকুৱা মজা ফুলি উঠিছে ন আৰু অলপমান সিজিব বাকী আছে মাজৰখিনি এতিয়া এটা পেষ্ট বনাম পেষ্ট বনাবৰ কাৰণে বিলাহী পিঁয়াজ আদা নহৰু আৰু শুকান জলকীয়া এটা লৈছোঁ আজিকালি মানে মোৰ শুকান জলকীয়াটো পূৰা ফেভৰেট হৈ পৰিছে চবতে দিওঁ তো এইখিনি এতিয়া পেষ্ট বনাই লওঁ ফাৰ্ষ্ট আৰু এয়া আমাৰ গ্ৰেভিৰ বাবে পেষ্ট ৰেডি আৰু এইফালে এইখিনিও হ'ব আৰু অলপ বাকী আছে শব্দ হৈছে তাৰে শব্দ হয় হ'ব আৰু অলপ বাকী আছে এণ্ড ইটছ ৰেডি পূৰা ধুনীয়াকৈ সিজি গৈছে আৰু চাওক চামুচখন মানে একো লাগি অহা নাই একদম পাৰফেক্টলি সিজি গৈছে তো অলপ টাইম এইখিনি ঠাণ্ডা হ'ব দিব লাগিব প্ৰায় 10-15 মিনিট তাৰপিছত তাৰ পৰা এইখিনি ওলাব লাগিব মই এডোখৰ দেখুৱাই দিওঁ চাওক পূৰা পনীৰৰ দৰে লগা হৈছে পনীৰ কিউবছৰ দৰে এয়া একেবাৰে ছফ্ট হৈ গৈছে তো গোটেইখিনি ওলাই লওঁ এতিয়া প্লেটত এয়া আমাৰ পনীৰখিনি ওলাই ল'লোঁ এতিয়া এইখিনি ভাজিম আৰু এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ তেলত ধুনীয়াকৈ এয়া এইখিনি ৰঙচুৱা হৈ গৈছে অলপ অলপ এতিয়া এইখিনি ইয়াৰ পৰা ওলাই ল'ম আমাৰ এইখিনি ভাজা হৈ গৈছে এতিয়া ইয়াত অলপমান চয়া চচ যাব আৰু যাব মছলা জাষ্ট গৰম মছলা দিছোঁ অলপমান সবজি মছলা দিছোঁ
আদা নহৰু এনে দিয়া আছে তো বেছি মছলাৰ প্ৰয়োজন নাই এতিয়া লৰাই দিম ইফালে অলপমান নিমখ আৰু অকণমান হালধি এতিয়া অলপমান লৰাই কিনে পানী ঢালিম এতিয়া বাছ পনীৰখিনি ইয়াতে ঢালি দিলে হৈ গ'ল and it's done আৰু এয়া আমাৰ এগ পনীৰ ৰেডি আৰু এতিয়া মানে টেষ্ট কৰাইছে আমাৰ একেবাৰে স্পেচিয়েল চেফ ৰঞ্জু শৰ্মা ইফালে হাত টেষ্ট কৰি কোৱা কেনেকুৱা হৈছে খুব ধুনীয়া হৈছে একদম গমেই নাপায় পনীৰ পৰা বনোৱা হ'লে ৰিয়েল পনীৰ যেন লাগিছে পাৰিছোঁ পাৰফেক্ট চ' এইখিনি আছিলে আজিৰ ভিডিঅ' পুনৰ লগ পাম নেক্সট ভিডিঅ'ত